আজি প্ৰায় ১:১০ বজাত ডেকাৰগাঁৱৰ পৰা মুৰ্গনচিলেকলৈ আহি থকা ট্ৰেইনখন আকৌ চিগাত অটো এপে এখনক মহতিয়াই লৈ যায়। জানিব পৰা মতে অটোত মানুহ দুজন আছিল, কিন্তু ট্ৰেইন আহি নোপোৱাতে ইহঁতে গুচি গৈছে। মানুহ একো তেনেকে আঘাতপ্ৰাপ্ত বা তেনেকে মৃত্যু হোৱা নাই। ৰেলৱে বিভাগক এইটোৱে দাবী জনাইছো যে আগৰ পৰা প্ৰতি বছৰে প্ৰায় ৩-৪বাৰকৈ বা 5বাৰকৈ তেনেকে হৈ আছে দুৰ্ঘটনা, কিন্তু এতিয়ালৈকে মানুহ মৰি গৈছে কিছুমানত। কিছু দিশত এইটো আগতো হৈছিলে, এতিয়া এমাহমানৰ আগতে ৰুক্মিণীটো হৈছিলে। গতিকে লৈ এই আমাৰ যিটো ট্ৰেইনৰ ক্ৰচিংখনত এতিয়া ট্ৰেইন বিভাগে তাত ইহঁতৰ কৰ্তৃপক্ষৰ পৰা গেট এখন দিব লাগে বুলি আমি দাবী জনাইছো। মিটাৰ পৰ্যন্ত মহতিয়াই নিলে। এইটো এতিয়া জানিব পৰা মতেতো 100 মিটাৰ হ'ব কমচে কম। মানুহকেইটা এই কিবা জোনাইৰ পৰা চন্দ্ৰপুৰ এইটো কিবা দেপী বস্তিলৈকে। এতিয়া জানিব পৰা মতেতো অটোখন কিবা দেপী বস্তিৰ বুলি জানিব পৰা গৈছো, কিন্তু এতিয়া অৰুণাচলৰ আমাৰ এই চিগাপ পঞ্চায়তৰ নহয়। কিন্তু আজি প্ৰায় ১:১০ বজাত ডেকাৰগাঁৱৰ পৰা মুৰ্গনচিলেকলৈ আহি থকা ট্ৰেইনখন আকৌ চিগাত অটো এপে এখনক মহতিয়াই লৈ যায়। জানিব পৰা মতে অটোত মানুহ দুজন আছিল, কিন্তু ট্ৰেইন আহি নোপোৱাতে ইহঁতে গুচি গৈছে। মানুহ একো তেনেকে আঘাতপ্ৰাপ্ত বা তেনেকে মৃত্যু হোৱা নাই। ৰেলৱে বিভাগক এইটোৱে দাবী জনাইছো যে আগৰ পৰা প্ৰতি বছৰে প্ৰায় ৩-৪বাৰকৈ বা 5বাৰকৈ তেনেকে হৈ আছে দুৰ্ঘটনা, কিন্তু এতিয়ালৈকে মানুহ মৰি গৈছে কিছুমানত। কিছু দিশত এইটো আগতো হৈছিলে, এতিয়া এমাহমানৰ আগতে ৰুক্মিণীটো হৈছিলে। গতিকে লৈ এই আমাৰ যিটো ট্ৰেইনৰ ক্ৰচিংখনত এতিয়া ট্ৰেইন বিভাগে তাত ইহঁতৰ কৰ্তৃপক্ষৰ পৰা গেট এখন দিব লাগে বুলি আমি দাবী জনাইছো। মিটাৰ পৰ্যন্ত মহতিয়াই নিলে। এইটো এতিয়া জানিব পৰা মতেতো 100 মিটাৰ হ'ব কমচে কম। মানুহকেইটা এই কিবা জোনাইৰ পৰা চন্দ্ৰপুৰ এইটো কিবা দেপী বস্তিলৈকে। এতিয়া জানিব পৰা মতেতো অটোখন কিবা দেপী বস্তিৰ বুলি জানিব পৰা গৈছো, কিন্তু এতিয়া অৰুণাচলৰ আমাৰ এই চিগাপ পঞ্চায়তৰ আজি প্ৰায় ১:১০ বজাত ডেকাৰগাঁৱৰ পৰা মুৰ্গনচিলেকলৈ আহি থকা ট্ৰেইনখন আকৌ চিগাত অটো এপে এখনক মহতিয়াই লৈ যায়। জানিব পৰা মতে অটোত মানুহ দুজন আছিল, কিন্তু ট্ৰেইন আহি নোপোৱাতে ইহঁতে গুচি গৈছে। মানুহ একো তেনেকে আঘাতপ্ৰাপ্ত বা তেনেকে মৃত্যু হোৱা নাই। ৰেলৱে বিভাগক এইটোৱে দাবী জনাইছো যে আগৰ পৰা প্ৰতি বছৰে প্ৰায় ৩-৪বাৰকৈ বা 5বাৰকৈ তেনেকে হৈ আছে দুৰ্ঘটনা, কিন্তু এতিয়ালৈকে মানুহ মৰি গৈছে কিছুমানত। কিছু দিশত এইটো আগতো হৈছিলে, এতিয়া এমাহমানৰ আগতে ৰুক্মিণীটো হৈছিলে। গতিকে লৈ এই আমাৰ যিটো ট্ৰেইনৰ ক্ৰচিংখনত এতিয়া ট্ৰেইন বিভাগে তাত ইহঁতৰ কৰ্তৃপক্ষৰ পৰা গেট এখন দিব লাগে বুলি আমি দাবী জনাইছো। মিটাৰ পৰ্যন্ত মহতিয়াই নিলে। এইটো এতিয়া জানিব পৰা মতেতো 100 মিটাৰ হ'ব
কমচে কম মানুহকেইটা এই কিবা জোনাইৰ পৰা চন্দ্ৰপুৰ এইটো কিবা দেপী বস্তিলৈকে এতিয়া জানিব পৰা মতেতো অটখন কিবা দেপী বস্তিৰ বুলি জানিব পৰা গৈছো, কিন্তু এতিয়া অৰুণাচলৰ আমাৰ এই চিগা পঞ্চায়তৰ আজি প্ৰায় 1:10 বজাত ডেকাৰ গাঁৱৰ পৰা মুৰ্গনচিলেকলৈ আহি থকা ট্ৰেইনখন আকৌ চিগাত অটো এপে এখনক মহতিয়াই লৈ যায়। জানিব পৰা মতে অটত মানুহ দুজন আছিল, কিন্তু ট্ৰেইন আহি নোপোৱাতে ইহঁতে গুচি গৈছে। মানুহ একো তেনেকে আঘাতপ্ৰাপ্ত বা তেনেকে মৃত্যু হোৱা নাই। ৰেলৱে বিভাগক এইটোৱে দাবী জনাইছো যে আগৰ পৰা প্ৰতি বছৰে প্ৰায় 3-4 বাৰকৈ বা 5 বাৰকৈ তেনেকে হৈ আছে দুৰ্ঘটনা, কিন্তু এতিয়ালৈকে মানুহ মৰি গৈছে কিছুমানত। কিছু দিশত এইটো আগতো হৈছিলে, এতিয়া এমাহ মানৰ আগতে ৰুক্মিণীটো হৈছিলে। গতিকে লৈ এই আমাৰ যিটো ট্ৰেইনৰ ক্ৰচিংখনত এতিয়া ট্ৰেইন বিভাগে তাত ইহঁতৰ কৰ্তৃপক্ষৰ পৰা গেট এখন দিব লাগে বুলি আমি দাবী জনাইছো। কিমান মিটাৰ পৰ্যন্ত মহতিয়াই নিলে? এইটো এতিয়া জানিব পৰা মতেতো 100 মিটাৰ হ'ব কমচে কম। মানুহকেইটা এই কিবা জোনাইৰ পৰা চন্দ্ৰপুৰ এইটো কিবা দেপী বস্তিলৈকে এতিয়া জানিব পৰা মতেতো অটখন কিবা দেপী বস্তিৰ বুলি জানিব পৰা গৈছো, কিন্তু এতিয়া অৰুণাচলৰ আমাৰ এই চিগা পঞ্চায়তৰ নহয়। কিন্তু আজি প্ৰায় 1:10 বজাত ডেকাৰ গাঁৱৰ পৰা মুৰ্গনচিলেকলৈ আহি থকা ট্ৰেইনখন আকৌ চিগাত অটো এপে এখনক মহতিয়াই লৈ যায়। জানিব পৰা মতে অটত মানুহ দুজন আছিল, কিন্তু ট্ৰেইন আহি নোপোৱাতে ইহঁতে গুচি গৈছে। মানুহ একো তেনেকে আঘাতপ্ৰাপ্ত বা তেনেকে মৃত্যু হোৱা নাই। ৰেলৱে বিভাগক এইটোৱে দাবী জনাইছো যে আগৰ পৰা প্ৰতি বছৰে প্ৰায় 3-4 বাৰকৈ বা 5 বাৰকৈ তেনেকে হৈ আছে দুৰ্ঘটনা, কিন্তু এতিয়ালৈকে মানুহ মৰি গৈছে কিছুমানত। কিছু দিশত এইটো আগতো হৈছিলে, এতিয়া এমাহ মানৰ আগতে ৰুক্মিণীটো হৈছিলে। গতিকে লৈ এই আমাৰ যিটো ট্ৰেইনৰ ক্ৰচিংখনত এতিয়া ট্ৰেইন বিভাগে তাত ইহঁতৰ কৰ্তৃপক্ষৰ পৰা গেট এখন দিব লাগে বুলি আমি দাবী জনাইছো। কিমান মিটাৰ পৰ্যন্ত মহতিয়াই নিলে? এইটো এতিয়া জানিব পৰা মতেতো 100 মিটাৰ হ'ব কমচে কম। মানুহকেইটা এই কিবা জোনাইৰ পৰা চন্দ্ৰপুৰ এইটো কিবা দেপী বস্তিলৈকে এতিয়া জানিব পৰা মতেতো অটখন কিবা দেপী বস্তিৰ বুলি জানিব পৰা গৈছো, কিন্তু এতিয়া